বন্ধু-বান্ধৱীসকল পুনৰবাৰ ববিৰিটো ব্লগৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে মোৰ এই ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে মোক এনেদৰে অলপমান মৰম দিলেহে ভিডিঅ' বনাবলৈ অকণমান উৎসাহ পাওঁ আৰু যিহেতু আগৰ চেনেলটো একেবাৰে হেৰি হৈ গৈছে ন, সেইকাৰণে একেবাৰে 0 পৰা ষ্টাৰ্ট অলপমান মনটো বেয়াও লাগে, তথাপি বনাই আছোঁ আৰু ভাল লাগিলে কৰিব, ভাল নালাগিলে বাৰু কৰিব মেলিব নালাগে আৰু সেইটো কাৰণে সকলোৱে তেনেহ'লে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব। আৰু বিহু বুলিতো সকলোৱে পূৰা আয়োজন চলিয়ে আছে, দেখি আছোঁ ভিডিঅ' সকলোৱে চাইছোঁ, বহুত ভাল লাগিছে। আৰু বিহু বুলি ক'লেতো আৰু সকলোৰে কেনেকুৱা আৰু পৰিৱেশটো হয়, আমাৰো অলপমান আৰু ৰাতিপুৱাৰ পৰা ভিডিঅ' এটা ষ্টাৰ্ট কৰিলোঁ। সেইকাৰণে সকলোৱে চাই থাকিব কেনেধৰণৰ কি আৰু বিহু আয়োজন কি ক'ত কৰিছোঁ দেখুৱাই আছোঁ। আৰু আজি এসপ্তাহমানেই হ'ল, হাজবেণ্ডটো নাই ইয়াত, তেওঁ কামৰ জেগাত আছে আৰু তেওঁ আহিব চাগে আৰু হয়তো উৰুকা আগদিনা পাছদিনা এনেকৈ কেইদিনমান পাবহি আৰু কাৰণ ডিউটি একদমেই ছুটি নাই, পূৰা ডিউটি চলি আছে তেওঁলোকৰ। তথাপিও কি কৰিব, কামটোতো কৰিবই লাগিব ন, বিহু বা পূজা এইবিলাকতো হেৰি কৰিলে নহ'ব। তথাপিও কৈছোঁ উৰুকা আগদিনাখনি আহিবা আৰু কাৰণ বজাৰ সমাৰ কৰিবলৈ দেউতাই পাৰে বাৰু কৰিব সেইবিলাক, তথাপিও কৈছোঁ ভাল নালাগে নহয় নাথাকিলে। আৰু যিহেতু সঁচা কথা দেই, যিমানেই কিছুমান ল'ৰা হওক বা কিছুমান আৰু বিয়া পতাৰ পাছত হ'লেও পাৰ্টি বা এনেধৰণে বাহিৰত উঠিলে দেহাক লৈ আছোঁ লগতে আৰু তাৰ যিহেতু গাটো বৰ এটা ভাল নহয়, সেইকাৰণেহে হেৰি কৰি আছে আৰু সিহঁতিজনে নাকৰো পূৰা একদম পানী ওলাই আছে। পটককৈ যিটো কি হয়, ল'ৰা ছোৱালী খেলিবলৈ পালে আৰু ধূলি বালি লৈ অকণমান খেলিলেই পাই যায় ন বেমাৰ আজাৰ, কি ক'ব উপায় নাই। আৰু হাজবেণ্ডৰ কথা কৈছিলে, হাজবেণ্ড কি হয়, তেওঁ বাহিৰত নাখায়, ঘৰতে খায়, সেইকাৰণে বেয়া লাগে আৰু বিহু চিহুত যদি তেওঁ বাহিৰত থাকে, তেওঁ হ'লেও মনটো বেয়া লাগে আৰু আমাৰো ভাল নালাগে। আৰু একেবাৰে এতিয়া বাহিৰতে বহিছোঁ, ৰাতিপুৱাৰ পৰাই যিহেতু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, এতিয়াহে মই কৈছোঁ গম পাব এতিয়া কোনো বতৰটো মুকলি কৰিছে, নিয়ৰ ধোৱা এতিয়াও ভগাই নাই, আজি দিনটো নিয়ৰকেই থাকিলে আৰু সেইকাৰণে অকণমান বাহিৰতে টুপি চুপি পিন্ধাই বহাই দিছোঁ। 4টা বাঘ ওলাইছে বুলি শুনিছোঁ আৰু এতিয়া কিমানটো সঁচা কিমানটো মিছা ইমান নাজানো। আৰু সেইখিনি আমাৰ ওচৰত হাতী বাবু আহিছিলে, হাতী বাবু আহিও অলপমান অনিষ্ট কৰিলেহি মানুহ দুঘৰমানৰ, ধান চান অলপমান। আৰু সেয়াই আৰু জীৱ জন্তু একেবাৰে পূৰা বিহু খাবলৈ আহিছে তেওঁলোকো, সেয়াই আৰু অলপমান ভয়ো লাগে ৰাতি হেৰি কৰি থাকিবলৈ ভিতৰতে আৰু এইকেইদিন। আৰু যিসকলো নগাঁৱৰ হয় সেইসকলেতো চাগে অলপ চলপ গম পাইছে, নৈ ফালে অলপমান হেৰি হৈছে। আৰু এয়া বাহিৰতে বহি আছোঁ আৰু পূৰা আমি দেহা আৰু মই আৰু কি হ'ল, দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি আৰু দেখুৱাই দিছোঁ, এই ভিডিঅ'টো দেখুৱাম। সকলোৱে চাই থাকিব, ৰাতিপুৱাৰ পৰা একদম গধূলিলৈকে দেখুৱাব পাৰিলে দেখুৱাম আৰু যিহেতু ভিডিঅ'টো ষ্টাৰ্ট কৰা নাছিলোঁ, এতিয়া সেইকাৰণে ষ্টাৰ্টো কৰি দিলোঁ আৰু বেছিয়ে ক'লোঁ চাগে অলপমান কথা। দেহাও ইয়াত দেখিছেনে, একদম যিটো ল'ৰাই কটকটাই থাকে, দুপৰীয়া দেখিব ভিডিঅ' চালে অকণমান হেৰি কৰি আছে, কিন্তু এতিয়াহে অকণমান মনটো বেয়া কৰি আছে, শুই উঠিছে বাৰু সি এতিয়া। আৰু কালি ঔষধ খুৱাই দিলোঁ, অকণমান ভাল পাইছে। আৰু কালি সি পৰি দুখো পালে অলপ কঁপালতে, সেয়াই আৰু 2024 চনটো এতিয়া কিনো প্ৰথমে বেয়া লাগিছে আৰু চাই থাকক তেনেহ'লে সকলোৱে ভিডিঅ'টো আগলৈ আৰু গম পাই থাকিব আৰু আমিনো বিহু কেনেধৰণে কি কৰি আছোঁ সেয়াও গম পাব। আৰু যদিহে কোনোবা নতুন আহিছে মোৰ চেনেলটো ভিডিঅ' চাইছে, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইফালে আমাৰ দেহাটো হৈ আছে আৰু যাতে মই ভিডিঅ' বনোৱাত আৰু ছাপোৰ্ট কৰে আৰু তেনেহ'লে ভিডিঅ'টো সকলোৱে চাই থাকক। আৰু কুকুৰাকেইটাকে চাউল খাব দিছোঁ, আৰু আছে সেইকেইটা অহা নাই, দুটাহে খাই আছে, দুজনী মাইকী কুকুৰা। এই দুজনী উমনি দিছিলোঁ হাঁহৰ কণী, কিন্তু লোকচান কি বুলি ক'ব, পোৱালিবিলাক উলিয়াব নোৱাৰিলে, পোৱালি কিন্তু হৈছিলে তাতে বাঁহটোৱে ভাঙিব নোৱাৰিলে। আৰু দেখিছেই নহয় ৰাতিপুৱাই কিমান কুঁৱলী পৰিছে নহয়, ৰাস্তা চাওকচোন জিলিকা। আৰু এইফালে দেউতাই আকৌ জুই ধৰি পূৰা পানী গৰমাই আছে, মই ছাগলীকেইটা উলিয়ালোঁ। এইজনী ছাগলী যে 2টা পোৱালি দিছিল জানেনে, সেই 2টা দমৰা পোৱালি, 2টা পোৱালিয়ে জন্ম হওঁতেই মৰি থাকিলে, লোকচান। আৰু ইফালে আকৌ এই দুজনী এই মাইকী পোৱালীকেইটা এই ভাগৰ সেয়াই আৰু 2024 চনটো প্ৰথমে লোকচান। আৰু মই সেইফালে কুকুৰা, এইফালে ছাগলী, আৰু এইফালে আকৌ মই পৰ্দা কেইখনমান খুলি লওঁ, বাকীখিনি মায়ে ধুলে দেই, মিছাটো কৰি লাভ নাই, মই অলপহে ধুইছোঁ কাৰণ ল'ৰাৰ পৰা নোৱাৰি ন। আৰু সেইফালে মই লৈ ল'লোঁ ধুই লওঁ আৰু লগ পাই আছোঁ আপোনালোকক।
আৰু একেবাৰে গা পা ধুই আহি মই জুইতে খিচিৰি পাতি দিলোঁ। দেখিছে নহয়, বন্ধাকবি, ফ্ৰেঞ্চবিন, আলু, দালি, চাউল এনেকৈ দি আৰু জুইত খিচিৰি বনালে একদম মজা লাগে খাই। আপোনালোকে এবাৰ কোনোবাই বনাই খাই পাইছেনে? মই কিন্তু খুব ভাল পাওঁ জুইত বনাই। আৰু ইফালে আকৌ গৰম গৰম চাহ একাপ লৈ ল'লোঁ। আৰু দেহাক ডেইলি দিয়াৰ আগতে হৰলিক্সটো দিবই লাগিব। আৰু এইফালৰ পৰা খিৰিকীৰ ফালৰ পৰা চাই দেখিছেনে ইমান কুঁৱলী। আজি যে সঁচাই বহুত বেছি কুঁৱলী পৰিছে। আৰু এই কুঁৱলীৰ ফলতে কেতিয়াবা বহুত দুৰ্ঘটনা হয় গাড়ী। আৰু এইফালে দেহাক যে একদম কম্বলৰ তলৰ পৰা ওলাবই দিয়া নাই। তই বোলো সোমাই থাক কম্বলৰ তলতে, কাৰণ বহুত ঠাণ্ডা পৰিছে। আৰু দেখিছেনে কপাল এইয়া একদম এচুৱা ক'লা পেলাই থৈছে। বাপেকে কি কয় ঠিক নাই। আৰু এইফালে দেখিছে নহয়, খিচিৰিও দেখুৱাই দিলোঁ, উতল আহিছে। কি হৈছে নাজানো, জুইতহে বনাইছোঁ। এইফালে পিঁয়াজ কাটি ল'লোঁ, জলকীয়া নিদিওঁ, যিটো দেহাই খাব। আৰু সকলোৱে একে খাম আৰু মা, মই, দেউতা, দেহা, কাৰণ হাজবেণ্ডটো নায়েই, আজি এসপ্তাহে হ'ল, অহাই নাই। সেই একেখন কেৰাহীতে মই ইয়াত তেল দি দিলোঁ আৰু তেল দি আৰু বনাই দিওঁ আৰু খিচিৰি। আৰু খাব পৰা হৈ গ'ল, কাৰণ এওঁ নাথাকিলে আমাৰ খিচিৰি বনোৱা হয়। তেনেকৈ দেউতাই খাই ভাল পায়, দেহাইও খাই ভাল পায়। কিন্তু তেনেকৈ বনোৱা নহয়, কাৰণ আমাৰ এওঁ ৰাতিপুৱা একেবাৰে খিচিৰি এইবিলাক ভাত চাত নাখায়। সেইকাৰণে আৰু কিবা এটা ৰুটি চুটি এনেকৈয়ে বনাওঁ, ডেইলি তেনেকৈয়ে থাকে। আৰু সেইকাৰণে আজি খিচিৰি বনাই দিলোঁ। আৰু খিচিৰি আকৌ উতলি আছে। আৰু যিটো অকণমান ঠাণ্ডা হ'লে থ'ম ন, গৰমে গৰমে তেতিয়া কোনো নাখায় আৰু যিটো অকণমান ঠাণ্ডা হৈ যাব ন, সেইটো পানী অকণমান হেৰি হৈ আছে, সেইটো শুকাই যাব। যিসকলে খিচিৰি বনাই সেইকাৰণেতো জানেই আৰু মই ক'বলগীয়া নহয়েই। সেইকাৰণে এয়া হৈ গ'ল আৰু আমাৰ খিচিৰি। ঘৰৰ চাউলৰে খুন্দ কাঢ়ি থোৱা আছিলে, এয়া মই তিয়াই ল'লোঁ। আজি পিঠাগুড়ি কেইটামান খুন্দোগৈ বুলি ভাবিছোঁ, আৰু এভাগ তিয়াব লাগিব। আৰু এভাগ হৈছে গোট চাউল, কাৰণ খুন্দ চাউলখিনি বেছি কোমল হৈ যাব জল্দি। সেইকাৰণে গোট চাউলখিনি এক্সট্ৰাকৈ তিয়াম। আৰু মই এইফালে আকৌ ঢেঁকীৰ কথা সুধিহে আহিলোঁ, যিহেতু আমাৰ ওচৰৰ আমাৰ খুৰীহঁতৰ ঘৰতে আছে, আমাৰ ঘৰত নাই। আৰু তাৰ লগতে চাওকচোন, ৰাস্তাটো ইমান কুঁৱলী পৰিছে ন, একদম চব দেখুৱাই দিছোঁ আৰু পূৰা আমাৰ মেইন ৰাস্তা হয় এইটো। আৰু ঘৰত আহি দেখিছেনে, কাপোৰ উধবা মুধালে কাপোৰ মেলি দিলোঁ, কিন্তু পূৰা কুঁৱলী। এতিয়া 10টামান বাজিব হ'ল। আৰু একেবাৰে মই পিঠাগুড়ি খুন্দি আহি আপোনালোকক দেখুৱাই দিলোঁ। এইখিনি আমাৰ বিহু বুলি পিঠাগুড়ি খুন্দিলে আৰু নুখুন্দো আৰু এইফালে আমাৰ দেহাক দেখুৱাই আছোঁ আপোনালোকক। এইফালে আমাৰ ল'ৰাই আকৌ কৰিছে কি, কি কৰিছা? কি কৰিছা দেহা? ঘৰ বনাইছা? কোন থাকিব ঘৰত? আমাক নিদিয়া থাকিবলৈ? এইফালে চাই দিয়া। তোমাৰ গা বেয়া নেকি? কি হৈছে? হা? একো হোৱা নাই। ঘৰত কাক থাকিবলৈ দিবা? আৰু খোৱাবও দিবা? আৰু হা? আৰু পিঠাগুড়ি খুন্দি আহি দেখিলোঁ, এইফালে দেহাই খেলি আছে। সেইকাৰণে দেহাকো ভিডিঅ'কণ কৰি থলোঁ আৰু যিটো দেহা গাটো বেয়া, তথাপিও এতিয়া অকণমান ভাল পাইছে, খেলি কৰি আছে। সেইকাৰণে আপোনালোকৰ আগতে দেখুৱাই দিছোঁ আৰু কিনো বনাইছে, আৰু ইমান কথা ল'ৰাটো। দেহা ইমান জোৰছে চিঞৰিছে চাচোন হেই। আৰু পিঠাগুড়ি খুন্দি আহি মায়েও ভাতত লাগি আছিলে। মই এইফালে দেখিছেনে, ভাজি বনাওঁ বুলি এখনীয়া বনাম আৰু বেছি দালি চালি বনাই নাথাকোঁ। সেয়া বিলাহী, পিঁয়াজ, জলকীয়া আৰু এইফালে বন্ধাকবি, আলু এনেকৈ কাটি ল'লোঁ। এয়া এখনীয়া বনাম, চাই থাকক। বনাই আছোঁ আৰু বনাই দেখুৱাই আছোঁ কেনেকৈ বনালোঁ। মায়ে আকৌ ভাজি দুখন কৰি পেলালে, মায়ে বনাই। এইফালে মই ভাতৰ কাঁহীখন উলিয়ালোঁ, বন্ধাকবি থুপথুপীয়া বনাই দিলে আৰু অকণ শুকানকৈ ৰাখিলে। মায়ে শুকান খাই বেছি ভাল পায়। শুই উঠিছে দেখিছেই নহয়, আৰু প্ৰথমতে ভিডিঅ'টো একদম প্ৰথম আৰম্ভণিটো নকৰিলে ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ একদম ভাল নালাগে। সেইকাৰণে ভিডিঅ'টো আৰু দুপৰীয়াহে ষ্টাৰ্ট কৰিছোঁ। আৰু দুপৰীয়াই অকণমান শুই কৰি দেহাও শুলে, শুই উঠিয়ে এতিয়া সি আকৌ দোকানত হ'লে কিবা এটা খোৱাৰ অভ্যাস হৈ গ'ল যে, এতিয়া দোকানত কিবা এটা খাইগৈ। এতিয়া মই চুৱেটাৰটো পিন্ধি ল'লোঁ, যিটো বহুত ঠাণ্ডা পৰিছে বাহিৰত। আৰু এতিয়া দোকানতে যাওঁ, কিবা এটা কিনি কৰি দিওঁগৈ, যিহেতু আজি ৰাতিপুৱাই খিচিৰি অকণমান খোৱাৰ একো খোৱাও নাই, যিটো গাটো বেয়াও হৈ আছে তাৰ। সেইকাৰণে আৰু খোৱাৰ অভ্যাসে আৰু উপায় নাই, এইবিলাক ল'ৰা ছোৱালী বৰ বেয়া নিয়ম। আৰু এতিয়া আকৌ যাওঁ দোকানৰ পৰা কিবা এটা কিনি দিওঁগৈ।
কাৰণ নহ'বা উৎপাত কৰি থাকিব। আৰু আজি বহুত ঠাণ্ডা পৰিছে কৈছোঁ নহয়, দিনটো দুপৰীয়া মানে 2 ঘণ্টামান শুইছোঁ, কিন্তু আজি ৰাতিপুৱা মানে উঠাটো মানে কিয় জানো, আজি এনেই মই বহুত দেৰিলৈকে বুলি নকওঁ, 7টা বাজিয়ে উঠোঁতে দেহাহঁতিয়ে, কিন্তু আজি অকণমান সোনকালে উঠিছোঁ। মায়ে সুধিছে মোকতো গা চা বেয়া তই আজি সোনকালে উঠিলি, কিন্তু কি ক'ব, উপায় নাই মানে, আজি মানে একদম ঠাণ্ডা বতৰ যদি শুব নোৱাৰিলোঁ, উঠিলোঁৱে সোনকালে, একদম 6টামান বজাতে উঠিলোঁ। তাৰপিছত আকৌ পিঠাগুড়ি খুন্দি কৰি আহি শুই দিলোঁ। শুই কৰি উঠি বাচন ধুবলগীয়া আছিলে, মায়ে ভাজি চাজি অকণমান লাগি কৰি দিলে আৰু দি কৰি দুজনীয়ে কৰি মেলি এতিয়া আকৌ দেহা দোকান যায়, দোকানৰ পৰা আহোঁগৈ, তাৰপাছত আকৌ চাহ তাহ বনাব লাগিব। আপোনালোকক দেখুৱাই আছোঁ কি কৰিলোঁ, আৰু আপোনালোকেও চাই থাকক। আৰু দেহাই খাই বোলে মেগী, সেইকাৰণে মেগী বনাই আছোঁ। আৰু মেগীটো ইমান খুওৱা ভাল নহয়, তথাপিও কেতিয়াবা এটা দিওঁ আৰু লগতে চাহো বনালোঁ, চাহ, গ্ৰীণ মটৰ আৰু এইফালে মেগী খাই লওঁ আৰু একেবাৰে সকলোকে ৰাতি কি বনালোঁ দেখুৱাই দেখিছোঁ নহয়, ঠাণ্ডা বতৰ, সেইকাৰণে মাংসকে আনিলোঁ, মাংস বনাই আছোঁ, ফ্ৰাই কৰিছোঁ, মাংস পূৰা ধোঁৱা ওলাই আছে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। পুনৰ এটি ভিডিঅ'ত লগ পাব পাতিছোঁ, আজিলৈ বাই বাই। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, তেনেহ'লে বাই বাই।